Hello guys, finally আমি পাও অৱস্থা জিৰো এয়াটি বাহৰ ঘৰ চাওক কি ধুনীয়াকে বনাইছে তো আমি বেছি দূৰত্বত নাই চহৰৰ অতিৰঞ্জিত জাকজমকতা আৰু অন্যান্য বাধ্যবাধকতাৰ পৰা বহু দূৰত্বত এই পাহাৰবোৰৰ মাজত যেন এক অনন্য সুখ আছে খুব ভাল লাগে চাৰিওদিশে কেৱল সেউজীয়া কোনো চিন্তা নাই কোনো ভাৱনা নাই খুব ভাল লগা এক মনোমোহা দৃশ্য আগলৈ গতি কৰিছো আমি বেছি দূৰত্বত নাই জিৰো ইয়াৰ পৰা 13 কিলোমিটাৰ আছে গাইজ এক্সাইটমেন্ট বেছি হৈ আছে ভাল লাগি আছে Hello guys, finally আমি Ziro. Welcome to Ziro. Yes, Aug. Welcome to Ziro. बहुत ভাল লাগিছে Yes, Aug. আপোনালোকক কিউইৰ খেতি দেখাম মই এয়া কিউইৰ খেতি কিউই ফাইনালি জিৰো এৰিয়াত আমি সোমাই গলো কেনেকুৱা লাগিছে গাইজ ভাল লাগিছে হাইৱে ধাবা আগত যাওঁ নেকি আমি ভিডিঅ' কৰিব পাৰিলো দোকানখন ভিউ পইণ্টটো দেখাম আপোনালোকক ৰ'ব আমিতো হাইৱে বনাই আছো আহক আহক এইটো কিবা আহি আছে ঠাণ্ডা হাৱা পুৰা আপোনালোকে চাওক মই আপোনালোকক দেখুৱাম ঘৰবোৰ চাওক কি ধুনীয়া এয়া আমাৰ 7 ভনীৰ অন্তৰ্গত এজনী ভনী অৰুণাচল এয়া অৰুণাচলৰ দৃশ্য আপোনালোকে উপভোগ কৰক কেনেকুৱা লাগিছে তোমালোকৰ ধুনীয়া খুব ধুনীয়া পৰিৱেশ ভিউ পইণ্ট বন্ধুসকল আমি এতিয়া জিৰোত আছো জিৰো এটা আমি যাম ক'ত আজিয়ে মাৰিবা ফাইনেলি আমি জিৰো আহি পালো চাওক কি ধুনীয়া হৈ থাক দাদা এই পথাৰৰ মাজত সৰু সৰু ঘৰ বহুত ধুনীয়া পথাৰৰ মাজত কি ধুনীয়া ঘৰ সাংঘাতিক ধুনীয়া সেই পাহাৰৰ ভিতৰত সেই তাতে এনেকৈ ৰুম পাই যাম নেকি আমি যোৱাকালি বোলে 5টা বজাত ফোন কৰিছে গাইস এখন জিম জিৰো হোটেল জিম এইফালেও আছে আহক পথাৰৰ মাজত ঘৰবিলাক চাব আহক এই ঘৰটো চাওক কি ধুনীয়া আগলৈ যোৱা অলপমান ঘৰটো চাওক আৰু এই পথাৰখন চাওক চাৰিওদিশে পাহাৰ
মাজত পথাৰখন আছে কিন্তু পথাৰকেইখনৰ মাজত ঘৰ এটা দেখিছেনে জুম কৰা অলপমান পথাৰখনৰ মাজত ঘৰ এটা আছে এই ঘৰটো কিয় বনাইছে সেইটোৱে ভাবি আছোঁ মই ইয়াতে মানুহখিনি থাকে নে খেতি কৰাৰ সময়ত থাকিবলৈ ঘৰটো বনাইছে সেইটো তেওঁলোকেহে জানিব ভাল লাগিছে সঁচা জিৰ' আহি পেলাই আই লাভ জিৰ' সকলোৱে আহক জিৰ' ফুল ৱেডাৰ একদম জেকেট পাতি একো অনা নাই ঠাণ্ডা আছে ইয়াতে আহা এইটো জুম কৰা আই লাভ জিৰ' এই ঘৰটো জুম কৰি চোৱা খুব ধুনীয়া লাগিছে সৰু ঘৰ কিন্তু ভাল লাগিছে এই ঘৰবোৰ চাওক ধুনীয়া লাগিছে তলত খৰি কাঠৰ নিচিনাই মাজত বাঁহৰ আৰু ওপৰত চাওক খৰিৰ দৰে একজেক্ট ঢেকীয়া শাক I love Ziro. View sauk, nazara sauk, then Jannat. এই ঘৰটো আৰু যদি মই এই ঘৰকেইটা কম্পেয়াৰ কৰোঁ মোৰটো লাগে দুইটা একে সমান মাৰ্কছ পাব যেন লাগিছে এয়া বহুত টকা খৰচা কৰি বনোৱা ঘৰ আৰু এইটো চাওক কেৱল কাঠৰ ভাল লাগিছে কেনে অনুভৱ হৈছে আপোনাৰ ওপৰত উঠি পৰিলে ঠেং ভাঙিব